মৰ্নিং গাইজ উঠি এটা মানে মই আজি আমাৰ শনিবাৰ হয় আমাৰ গাঁৱতে আমাৰ পৰা বেছি দূৰ নহয় 2 কিলোমিটাৰ ঘৰৰ ওচৰতে এখন সপ্তাহিক বজাৰ আছে। মই বজাৰত আপোনালোকক ব্লগ দিবলৈ চেষ্টা কৰিম। মানে কিছু দৃশ্য দেখাম, মানে আমাৰ সপ্তাহিক বজাৰটো কেনেকুৱা হয়, কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম গাইজ। মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব, অলপ স্কিপ নকৰিব গাইজ। একেলগে আপোনালোকক বজাৰত লগ পাই আছোঁ। এইখনে বজাৰ হয় গাইজ। ইপিনে যাই আছোঁ গাইজ। ইপিনে চাইডৰ মানে আজি বৰষুণ পৰিস্থিতিৰ কাৰণে মানুহবিলাক অহা নাই। মানে আমাৰ পিনে বৰষুণ পৰিছিল, সেইবাবে মানুহবিলাক অহা নাই। মানে চব পিনে খালী হৈছে। এইবিলাক চাইলক, এইবিলাক খোৱা বস্তুৰ দোকান এইবিলাক মানে আছে আৰু এইগিলাখান মানে খেলা বস্তুৰ দোকান, মানে কাপোৰ চাপোৰৰ দোকান, বহুত কিবাকিবি আছে। সপ্তাহিক বজাৰ মানে আমাৰ ইয়াতে বহুত ডাঙৰে হয়, আপুনি চাব পাৰে। বহুত কিবাকিবি আছে, কাপোৰ দোকান, বহুত কিবা। সপ্তাহিক বজাৰটো মই প্ৰায়ে আহোঁ গাইজ। ভাবিলোঁ এটা ব্লগে বনাই দিওঁ আজি। সেইবুলি ইমান সেৰেঙা লাগিছে গাইজ, বহুত মানুহ অহা নাই। মানে বৰষুণ পৰিছে, সেইবাবে বজাৰটো কমি গৈছে, মানুহবিলাক অহা নাই। মানে গাঁৱৰ মানে ওচৰৰ মানুহবিলাকে আহিছে আৰু গাঁৱৰ বজাৰ কৰিবলৈ, সেইবাবে মানুহবিলাক ইমান অহা নাই আৰু যিমান আহিব লাগে। আৰু যিমান দোকানীবিলাকো অহা নাই গাইজ, খালী লাগিছে আজি গাইজ। এতিয়া আমি মাছৰ বজাৰলৈ লৈ যাই আছোঁ গাইজ, আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো। মানে ইপিনে যাই আছোঁ, মাছৰ পিনে বজাৰৰ পিনে যাই আছোঁ, চাই থাকক গাইজ, যাই আছোঁ। গাইজ এই শুকান মাছৰ বজাৰ আহি পালোঁ, মাছৰ বজাৰলৈ গাইজ। ইপিনে মানে গাহৰি মাংসটো বহুত বেছি ওলাই এই বজাৰটোৰ শনিবাৰ বজাৰটোত। মানে গাহৰি মাংস বেছিকৈ ওলাই গাইজ, চাব পাৰে বহুত গাহৰি মাংস। আৰু ইপিনে লোকেল মাছৰ বজাৰ আছে, লোকেল মাছৰ পিনে যাই আছোঁ। এইটো চালানী মাছৰ এই ডিমাটো ল'বলৈ ওলাইছিলোঁ, বহুত দাম কৈছে, সেইবাবে নল'লোঁ মাছৰ ডিমাটো, আৰু চিধা যাবলৈ লৈছোঁ। মানে ইপিনে মাছে মাছ, ইপিনে মাছ, কি মাছ লাগে, মাছে মাছ, বহুত কিবাকিবি মাছ আছে গাইজ। চাই থাকক, সকলোৱে ভিডিঅ' চাই থাকক। ইপিনে মাছে মাছ। এইটো হ'ল গাইজ মাংসৰ দোকান। হাই গাইজ, আমাৰ মানে নতুন চেনেল খুলিছে, সকলোৱে ছাবস্ক্ৰাইব কৰি যাতে ছাপোৰ্ট কৰে। সেইখিনি মানে মই সকলোৰে লগ হিচাপে